মাখন ভিন্দু কেঞ্চাৰ হৈছে আপোনাৰ। মাখন ভিন্দু আপুনি পানী খাব পৰা নাই, পিয়াহত কলমলাই আছে, ডিঙিত লাগিছে পানী। আপুনি খাব পৰা নাই প্ৰিয় ফলৰ চকল, আপুনি চিকেন তন্দুৰী খাব পৰা নাই। মাখন ভিন্দু কেঞ্চাৰ হৈছে আপোনাৰ ডিঙিত। মাখন ভিন্দু কেৱল শুই শুই আপুনি বা ভাবিছে কি? আপুনি যে আমাক মেঘালয়ৰ ডাউকিলৈ নিছিল ভ্ৰমণৰ বাবে, নংপুত গাড়ী ৰখাই দৰদাম কৰিছিল আনাৰসৰ, ডাউকিৰ ব্ৰিটিছৰ দিনৰ তীখাৰ দলংবোৰত থিয় দি আমি যে ফটো উঠিছিলো আৰু সঘন বৰষুণত তেতি তেতি আমি যে হাঁচি আহিছিলো, আপোনাৰ মনত পৰিছে নহয় ভিনদেউ? আৰু যে ভিনদেউ আমাৰ ঘৰলৈ আহোঁতে আপুনি বোকাৰ বাটত পিছলি পৰিছিল, মাৰ দুভৰিত সেৱা কৰোঁতে আপুনি যে ৰঙা পৰিছিল, বাইদেউৰ সৈতে আমি হাঁহোতে খং কৰিছিল আপুনি। শুই শুই চাগে আপুনি সেইবোৰকে ভাবি আছে। মাখন ভিনদেউ ডিঙিত কেঞ্চাৰ হৈছে আপোনাৰ, একো এটাকে গিলিব নোৱাৰে। মায়েনো কি বুলি আপোনালৈ পিঠা পনা নিব? আৰু ভিনদেউ মই যে আপোনালৈ চাব নোৱাৰিম। আপুনি জোৰ কৰি সেউজীয়া ৰঙৰ কাপোৰযোৰ কিনি দিওঁতে মই যে ভিতৰি ভিতৰি কি ৰং পাইছিলো, যদিও না না বুলি বাৰে বাৰে কৈছিলো। আপোনাৰ সৈতে ক্লিঅ'পেট্ৰা নাটক চাবলৈ যাওঁতে আপুনি যে কৈছিল শ্বেক্সপিয়াৰ, হেমলেট, অথেলৰ কথা, নাৰীৰ প্ৰবঞ্চনাৰ কথাকৈ বাইদেউৰ খং তুলিছিল। আপুনি ইমান প্ৰেমিক আছিল, আপোনাৰনো কেঞ্চাৰ হল কিয়? গাঁৱৰ স্কুলত পঢ়ি ঘোঁৰা গাড়ীত উঠাৰ সপোন দেখিছিল আপুনি, আপোনাৰ সপোন লহ বহকৈ ফুলিছিল। পথাৰ এৰি চহৰত আপুনি সাজি লৈছিল প্ৰেমৰ এটা চুবুৰী, ক্লাবঘৰ সাজিছিল, নাটক কৰাইছিল, ফুটবল খেলাইছিল আৰু চিঠি লিখিছিল বাতৰি কাকতত। মাখন ভিন্দু আপুনি চিগাৰেট নাখাইছিল, মদ নাখাইছিল, আপোনাৰ এই কেঞ্চাৰ হৈছে কোনে বিশ্বাস কৰিব কওক? আপোনাৰ চুলিবোৰ সৰিছে, শুনো ওলাই গৈছে, বুকুৰ হাড় গণিব পাৰি। আমি ফিল্ম এক্টৰ বুলি জোকোৱা মাখন ভিন্দুক আজি চিনিব নোৱাৰি। মাখন ভিন্দু বাইদেউক যে কৈছিল আপুনি ধেমালি বুলি, হেৰা বকুল তোমাক মোৰ চকুৰ সন্মুখত মৰিব নিদিওঁ দেই, মই আগত পিছত মৰিবা তুমি, কিয় কৈছিল ভিন্দু? সেই কথাকে ফলিয়ালে। আৰু কণমানি পাপু নিকুক আপুনি কৰিব খুজিছিল নীল পৱন বৰুৱা আৰু আমজাদ আলী খান। আপোনাৰ অনুপস্থিতিত সিহঁতৰ স্বপ্ন নহবনে ধানমান? জানো আপুনিও ভাবিছে এইবোৰকে। বাইদেউৰ বগা সাজ ভাঁহি উঠিছে দুচকুত আপোনাৰ। আপুনিও ভাল পাইছিল তাই নীলা পিন্ধিলে। জোৰণত যে আপুনি দিছিল নীলা পাটৰ কাপোৰ, কেৰল বাগতে আপুনি বিচাৰি ফুৰিছিল নীলা ৰং, ট্ৰেইন ভাড়া আনিবলৈ। ভিনদেউ জীৱনে আপোনাৰ প্ৰেমৰ মূল্য বুজি নাপালে। আপোনাৰ প্ৰিয় বন্ধুবোৰ আগৰ দৰে আপোনাৰ ওচৰলৈ সঘনাই নাহে। আপুনি এতিয়া টকা ধাৰলৈ দিব নোৱাৰে, আপুনি মাজৰাতিলৈ নাটকৰ ৰিহাৰ্চেল কৰিব নোৱাৰে, আপুনি হাঁহি মাতি কৌতুকবোৰ কব নোৱাৰে খান্তা সিঙৰ। আপোনাৰ ওচৰলৈ নাহে কোনো, আপুনি নোৱাৰে যাব। আপুনি কিয় দুখ কৰিছে ভিনদেউ? আপুনিনো কি হেৰুৱাইছে যে আপুনি কান্দিছে? আপুনিনো এনে কি আনিছিল জন্মতে যাক আপুনি হেৰুৱাবলৈ ওলাইছে? আজি যি আপোনাৰ, কালি নাছিল জানো বেলেগৰ? পৰহিলৈ অন্যৰ হব সি। নাকান্দিব ভিনদেউ, আমি সকলো মৰা খাওঁ। আৰু বকুল বাইদেউ তইনো কান্দিবি কি বুলি, যত সামান্য বেংক বেলেঞ্চেৰে মাখন ভিন্দু কিমান দিননো জীয়াই ৰাখিব?